welcome and welcome back to my YouTube channel. তো মই আজি আৰু অতি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছো। আজি ভিডিঅ'টো ভাল হ'ব মানে কি হ'ল মই এতিয়া যাম কলেজ মানে কলেজত আজি এক্সাম আছে। তো এক্সাম দি পেলাই মই আজি বজাৰ যাম। তো আজি দিনটো মানে কি কৰোঁ সেইবিলাক দেখাই থাকিম আজি। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। লগত আছে লগৰ এজনী, তাইক মই দেখাম। তাই এটা বিশেষ ভাল খবৰো আছে তাইৰ ভাগৰ। তো মই সুধিম তাইক, মানে জানো আৰু মই আপোনালোকৰ মাজলৈ তাই নিজে ক'ব আপোনালোকক। তো এতিয়া গৈ থাকোঁ বজাৰত আজি কি কৰোঁ বা কি হয় চব দেখাই যাম আপোনালোকক। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব নাপাহৰিব। তো এতিয়া বলক আমি গৈ লওঁ। তাই আহি আছে মোৰ লগৰজনী, এতিয়া আমি দুজনী যাম। সুমন হোটেল বৰবৰুৱাৰ আৰু ইয়াত তাই মিঠাই চিঠাই পৰা লৈ গৈছে কলেজত। আজি পূৰা পাৰ্টি দিব মানে তাই ভাল খবৰটোৰ কাৰণে। তো এতিয়া গৈ আছোঁ। গাইজ এয়া টাউন পাইলোহি, মানে ডিব্ৰুগড় টাউন। ইয়াতলৈ আমি গৈ আছোঁ বজাৰ কৰিবলৈ পূৰা টাউনত। আৰু এইফালে পূৰা চেণ্ডেল ল'বৰ কাৰণে তাই সোমাই আছে, চেণ্ডেল চাই আছে মানে মাৰ্কেটত। আৰু এইফালে আমি গৈ আছোঁ এতিয়া কেটলা মাৰ্কেট ডিব্ৰুগড়। মানুহে কিবাকিবি বস্তু বজাৰ কৰিবলৈ মন আছে। ধুনীয়া ধুনীয়া বিউটি পূৰা একদম মনিহাৰী বস্তু কম সস্তাতে কম ৰেটত এই আছে। ক'ত ঘূৰি ফুৰিছোঁ, কিতাপটো ল ন চল। গৈ আছোঁ ইয়াৰ পূৰা বজাৰ কিন্তু চুলি কাৰ কাৰণে, তোৰ কাৰণে চুলি চাওঁ কেনেকুৱা লাগিছে। ধুনীয়া লাগিছে আছলি চুলি একদম। আৰু এইফালে দুইজনী বজাৰ কৰি আছোঁ পূৰা। আৰু এইফালে বেগ ল'বৰ কাৰণে মানে বেগ দুটা লৈছোঁ। তো এটা ডাঙৰ বেগটো চাই আছোঁ মানে। খাই বৈ লওঁ, খাই বৈ কিনে এতিয়া আকৌ বজাৰ কৰিব আছে। তো চাই থাকক ভিডিঅ'টো আগলৈ। পৰঠা আৰু তাই চিঙৰা খায়, পৰঠা নাখায় বোলে। মই পৰঠা খাওঁ, মানে বহুত ভোক লাগি আছে সেইকাৰণে। তো খাই লওঁ ৰ'ব আপোনালোকক। আৰু এইফালে এখন ডিব্ৰুগড়ৰ ভিতৰতে মানে ডাঙৰ বজাৰ আছে, বহুত ডাঙৰ মানে। সেইকাৰণে নামটো মই চোৱা নাই, মানে চাবলৈ নহ'ল নামটো। আপোনালোকে যদি মানে জানে নামটো তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বহুত ভাল ভাল কাপোৰ ইয়াত পোৱা যায়, বহুত ভাল। এতিয়া পূৰা মানে বজাৰ চজাৰ কৰি আছোঁ, মানে কৰি আছোঁ শেষেই হোৱা নাই। ইয়াত ভাল ই যাবগৈ তো সেইকাৰণে ক'ত যাব হেৰিকৈ যাব ইয়ে ক'ব আৰু এবাৰ প্লিজ। এতিয়া বজাৰ চজাৰ কৰি মানে আহি গ'লোঁ পূৰা একদম। ইয়াত বেগ চেগ লৈ দেখিছে নাই, এইটো ইমান ডাঙৰ বেগ মাজতে বহাই লৈছোঁ পূৰা একদম। এতিয়া আমি মানে ঘৰলৈ গৈ আছোঁ। এয়া আমি ঘৰলৈ যোৱা ৰাস্তা আৰু বেছি দূৰ নাই, এনেকৈ পামগৈ এতিয়া। সেইটো কাৰণে আপোনালোকক মানে ইয়াতে শেষ কৰোঁ বুলি ভিডিঅ'টো ক'লোঁ, মানে ভাবিছোঁ আৰু শেষ কৰোঁ বুলি। তাৰপিছত মই আপোনালোকক কৈ আছিলোঁ কিবা এটা ভাল খবৰ আছে আমাৰ। তাই কৈ দিয়া তোৰ ভাল খবৰটো। আছে মোৰ ভাল খবৰ বুলি। মই মানে কামাণ্ডো বেটেলিয়ানত চিলেক্ট হ'লোঁ আৰু তাৰ পৰা এতিয়া 22 তাৰিখে এপইণ্টমেণ্ট দিব। কি হয় ক'ত পৰোঁ জনাব তাই পিছত। এপইণ্টমেণ্টৰ কাৰণে মানে গুৱাহাটীলৈ যাবি তই 21 তাৰিখে গুৱাহাটী যাব। তাৰপিছত ৰিচেণ্ট দিয়া মানে কমাণ্ডোৰ হেৰিটো তাই পাছ কৰি থৈছে। কংগ্ৰেচুলেশ্যন মই আকৌ দি দিছোঁ মানে ইয়াৰ। থেংক ইউ ছ' মাছ। তো মানে বহুত ভাল লাগিলে মানে মোৰ লগৰে যাব, দুখো লাগিছে। তো মানে এয়া ভিডিঅ' আজি মানে দিনটোত একো সেনেকৈ কৰা নহ'ল। কেলৈ মই মানে এই বজাৰ চজাৰ ইমান কৰি থাকিব মন নাযায়, তাত মানে ভিডিঅ' চিডিঅ' ইমান কৰি থাকিব মন নাযায়। আৰু বহুত ভাগৰো লাগিলে আৰু বহুত বজাৰ কৰা হ'ল। তাই বেছি কৰিলে, একদম বেগ চেগ ভৰ্তি হৈ আহিছে পূৰা। এটা এয়া আৰু আজি
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু তাই যোৱা সেইটো দেখাম মই তই মানে য'ত যেতিয়া মানে ট্ৰেইনিং ল'ব যাব সেইটো ভিডিঅ' দেখাম আহি থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যদি চাব বিচাৰে তো এয়াই আৰু কোনে আৰু চিলেক্ট কোন হৈছে জনাব মানে কমেণ্ট ইয়াত কমেণ্ট কৰিব আৰু কোনোবাই যদি পাৰে এনেকৈ চিলেক্ট কোন হৈছে গম পাম ন তেতিয়া ন তো জনাব তো বাই বাই